देखो प्यार का नगमा है मोछों की रवानी है जिंदगी और कुछ भी नहीं तेरी मेरी कहानी है कि बा कथा हल निकी जिंदगी तेरी मेरी कहानी फाइरे बेलेग खुनाय निकी Hello guys, 95 মিৰ্চিত মই আছো মিৰ্চি আৰু যে গৌৰৱ আৰু আজি মোৰ সৈতে একেলগে তিনিগৰাকী ব্যক্তি আছে। ইয়েছ, আপুনি এগৰাকীক দেখিছে কিন্তু মই কৈছো আপোনাক যে তিনিগৰাকী ব্যক্তি আছে। সো প্ৰথমতে মই কথা পাতিব বিচাৰিছো হাংগামাদাৰ সৈতে। গতিকে হাংগামাদা প্ৰথমতে সুস্বাগতম 95 মিৰ্চিত। আজিৰ দিনটো আপুনি কেনেকুৱা পাইছে? যে ইমান ধুনীয়া বৰষুণ গুৱাহাটীত, এটা কোকৰাঝাৰ আৰু গুৱাহাটীৰ মাজত নিশ্চয় কিবা এটা ভাল পৰিৱেশ দেখিছেনে? বহুত ডিফাৰেন্স আজি মই বিৰাট ভাল লাগিছে। খালি মই খোৱা কাৰণে লাইভ কৰিছো এই কাৰণে হৈছে নেকি মোক মানে এনভাইৰনমেন্টে হয়তো ভাল লগাব কাৰণে এইটো কামটো কৰা যেন পাইছো মই। খালিটো বাপৰে বাপ মোৰ অৱস্থা কোম্পানী নাই, এচি কাম কৰা নাই, মাথা গৰম হৈ গৈছে মোৰ। ফাগুৰি যাম লাগি আছে মোক, কিন্তু আজি বহুত ভাল লাগিছে। এনেকা যদি সদায় থাকে তেতিয়াহে ভাল লাগিব মোক। মানে আমি থেংক ইউ ক'ব লাগিব। এটা থেংক ইউ আপুনি কাক ক'ব? ভগৱানক ক'ব নে আমাৰ বনমন্ত্ৰী ডাঙৰীয়াক ক'ব নে কাক ক'ব? বনমন্ত্ৰীক থেংক ইউ কিয় দিম মই? ভগৱানক দিব লাগে থেংক ইউ। ভগৱানে মই এতিয়া অহাৰ কাৰণে বনমন্ত্ৰীক বৰষুণ দিছে নেকি? থেংক ইউ দিছো মই ভগৱানক। একচুৱেলি এইটো টেম্পৰাৰী হে, পাৰ্মানেণ্ট নেকি? এতিয়া বৰষুণ দিছে খালি আকৌ যদি একদম 50 ডিগ্ৰী হৈ যায় কি হব? এতিয়া যদি আপুনি বনমন্ত্ৰীক আপুনি যদি ধন্যবাদ নজনাই তেন্তে আপোনাৰ ওপৰত কিবা একচন লোৱা নহয়? কোনো একচন ল'ব? কিং মেকাৰ মই, মোৰ ওপৰত কোনো একচন ল'ব নোৱাৰে, গম পায় নে নাই? মই গোটেই অসমৰ কিং মেকাৰ, কোনো একো ক'ব নোৱাৰে মোক। কিন্তু আপোনাৰ বিটিচিখন কেনেকে চলিছে? মানে আজিকালি আমি শুনিছো হাংগামা বুলি অলপ কমি গৈছে। এই কমাটো ভাল নে হাংগামা বহাটো ভাল? কোনটো ভাল? কোনে কৈছে কমিছে বুলি? একদম কমা নাই। আগত যেনেকুৱা এতিয়াও তেনেকুৱা। মই এভাৰগ্ৰীণ হয়। বছৰৰ লগত মই কেতিয়াবা কমি যায় কেতিয়াবা ফাৰি যায়। এতিয়া PTAD ইলেকশ্যন আহি আছে অহা বছৰ, PTC ইলেকশ্যন। এতিয়া অলপ ঠাণ্ডা হৈ আছে, 2 মাহ চাব দিয়ক কেনেকা গৰম হৈ যাব মই, গম পাইছে নে নাই? এটাই কথা, ডেভেলপমেণ্ট হ'ব লাগে PTC ডেভেলপমেণ্ট হ'ব লাগে। ডেভেলপমেণ্ট কাৰণে মই যদি জুইৰ দৰে গৰম হ'ব লাগে, গৰম হৈ যায়। আপুনি কি ফাল্টু কথা কৈ আছে? নহয় মানে মানুহে কয়, মই কোৱা নাই। হাংগামা কমি গৈছে বুলি আজিকালি বিটিচিত মানুহে কি নকয়, ছাগলী কি নাখায়, গম পায় নে নাই? কি কথা কৈ আছে? মই মানুহৰ কথা কেতিয়াও নাচাওঁ। বহুত মানুহে মোক বেয়া পাইছে, এইবিলাক বিৰোধী পাৰ্টিৰ কথা, গম পাই নে নাই? মই মানুহ বিলাকৰ কথা একদম মাইণ্ড কৰিলে মই আজি ইয়াতে থাকিব পালে হয় নেকি? আমি নামৰ পিছত নথৌৰে। এনেকুৱা বহুত নেতা আছে অসমত, নাম খালি নাম লাগে, পেপাৰত নাম লাগে, নিউজ চেনেলত নাম লাগে, আমাৰ নাম নালাগে। কিন্তু আমি কন্ট্ৰভাৰ্চিও নকৰে, নামো নকৰে, এঠাই কৰে, কাম কৰে, ডেভেলপমেণ্ট কৰে। তেনেকুৱা আমি ৰিচেণ্টলি পাতিছে হিমেশ ৰেশমিয়াক লৈ আহিছে, গম পাই নে নাই? 3G ফেষ্টিভেল চিৰাঙত পাতিছে, ভৈৰৱ কুণ্ড পাতিছে ফেষ্টিভেল। আমি বিচাৰে অসমৰ চবতকে ডাঙৰ ফেষ্টিভেল যদি হ'ব এইটো PTCত হ'ব। মানে আপোনাৰ প্লেনটো মানে বিশ্বমুখী, আপুনি ৱৰ্ল্ডক চাই পেলাই আপুনি প্লেন বনাইছে বিশ্বমুখী। আমাৰ পৰ মানুহ এতিয়া আগত হৈ থকা নাই, গম পাই নে নাই? গোটেই পৃথিৱীত পাব। আপুনি আমেৰিকা যাওক, জাপান যাওক, য'তে যাওক, পৰ মানুহ পচমতাৰী, খাকলাৰী, মুছাহাৰী, বাগলাৰী, থৈমাৰী, মহিলাৰী চব পাব। গোটেই পৃথিৱী ডাঙৰ মানুহ বিলাক। নাম্বাৰ 1 কিন্তু মহিলাৰী। এইটো ৰাইজে কি কয় মই গম নাপাই দেই। এইটো ৰাইজৰ কথা, মহিলাৰী নে কি নে থৈমাৰী নে মহিলাৰী পাগলাৰী, এইটো ৰাইজে কব। এইটো মই আপোনাক আগতে কৈছে, মই কেতিয়াও ক্ৰেডিট বিচৰা নাই। ৰাইজে যি কয় এইটো কৰে মই। আচ্ছা ঠিক আছে, এনেইতো আপোনাৰ প্লেনটোতো বিশ্বমুখী গম পাইছো, কিন্তু তাৰ উপৰিও আৰু এটা প্লেন থাকিব পাৰে। যেনেকে এইবাৰ প্লেন কি আছিলে? এইবাৰ আছিলে ডেন্স, এইবাৰ আছিল গান। আপোনাৰ এনেকুৱা গান ডেন্সৰ প্লেন কিবা আছে নেকি? চাওক, আমিতো এনি টাইম বাগৰুম্বা নাচি থাকে। আপোনালোক কোকৰাঝাৰ আহিলে গম পায়, আমি পৰ মানুহ বহুত ফূৰ্তি কৰে, বাগৰুম্বা নাচি থাকে। মইতো আৰু 20-25 ইয়াৰ্ছ ৰাজত্ব কৰিম। তাৰ পিছত আৰামত কৰিম 25 ইয়াৰ্ছ মই ইয়াতে ৰাজত্ব কৰিম। কিন্তু গছক লৈ পেলাই আপুনি কেতিয়াবা আপোনাৰ পৰিৱেশ লৈ পেলাই গান গাবলৈ মন যায় নে? আমি শুনিছো আপোনাৰ কিবা গান আমি ক'ৰবাত শুনিছো। গছক লৈ আমি চাব, এতিয়া সমাগত NRC আৰু PTC ইলেকশ্যন, এতিয়া মই গান গাই পৰিস্থিতি মই মানে একদম মানে লাইভ কৰিব বিচৰা নাই, গম পাইছে নাই? এতিয়া চব চিৰিয়াছ কথা, এতিয়া চিৰিয়াছ কথা কাৰণে মই এতিয়া আহিছে। যোৱাকালিৰ পৰা গুৱাহাটীত মই পঢ়ি আছে, চব চিৰিয়াছ আলোচনা কৰি আছে। হলেও ধৰি লওক আমাৰ মঞ্চত আহিছে, ৰাইজে চাই আছে, শুনি আছে, গতিকে বাকী যদি নাগায় তেন্তে বেয়া পাব নহয়, ৰাইজে পিছত মোক ধৰিব নহয় ৰাস্তাত গলে। ঠিক আছে, মই পৰিৱেশক লৈ নহয়, এতিয়া মোবাইল খুলিলে এটা গান বিৰাট ফেমাছ হৈ গৈছে, কিবা এক প্যাৰ খা নগমা হে তেৰি মেৰি কাহানী, কি আছিল গানটো?
तेरी एक प्यार का नगमा এই গানটো কথা एक प्यार का नगमा है मोछो की रवानी है আৰু তাৰ পিছত কি আছিলে जिंदगी और कुछ भी नहीं तेरी मेरी कहानी है কিবা কথা হল নেকি जिंदगी तेरी मेरी कहानीर ফাইৰে বেলেগ একো নাই নেকি কাম কৰিব লগা নাই নেকি ৰাইজৰ কাৰণে কি কৰিব তেৰি মেৰিয়ে কৰি থাকিব নেকি গোটেই লাইফ হিমেশ ৰেশমিয়া মোক ফোন কৰিছে ডিউজি ফেষ্টিভেলত মোৰ নম্বৰ লৈ গৈছে যে দাদা আপোনাৰ পিটিচি থাকিলে কোনবা এনেকুৱা মই জনাম বহুত সিংগাৰ আছে আননোন সিংগাৰ কাম কৰি গৈ আছে তো আপোনাৰ ইমান লাইন আছে আপোনাৰ ইমান চিনাকি আছে আপুনি এটা বলিউডত গান গাই দিয়ে কিয় হিমেশ ৰেশমিয়াক কৈ পেলাই এইটো আপুনি কি কথা কয় খান খাব মই যদি বিচাৰে মই এতিয়া গাব পাৰিম কিন্তু মই খান খোৱা মোৰ উদ্দেশ্য নহয় কাম কৰিব লাগে কাম কৰিলে বলিউডে মোৰ ওপৰত ফিল্ম বনাব গম পায় নাই যদি মই ভাল কাম কৰো আজি নহয় 10 বছৰ পিছত আপুনি চাব বায়োপিক বনাব বলিউডত প্ৰথম বড়ো মানুহ চাৰপুৰত বায়োপিক বনাব এইটো হৈছে আমাৰ হাংগামা মহিলাৰীত মহিলাৰীৰ নাম্বাৰ 1 দুশ্মন কোন চাল আমি যাক বেয়া পাই ডাইৰেক্ট কৈ দিছে মই অখিল গগৈক খুব বেয়া পাই বহুত টেনচন দিছে মোক বহুত টেনচন কিন্তু একো খবৰ পৰা নাই এইটো বেলেগ কথা কিন্তু মই অখিল গগৈক আপোনাৰ টোপনি হৰণ কৰি দিছে নেকি টোপনি হৰণ কৰিব নোৱাৰে আমি ট্ৰাইবেল মানুহ কোনে টোপনি হৰণ কৰিব কি কথা কৈ আছে আপুনি তেখেত টোপনি হৰণ কৰা নাই আমাৰ কিবা কথা হ'ল নেকি যদি খেতিয়ক চাবা আছে পিটিচিত আহিব লাগে কেনেকে কষ্ট কৰে মই বিৰাট বেয়া পাইছে এনেকে হ'ব নালাগে কাম হৈছে কাম কৰিব দিব লাগে কিবা প্ৰব্লেম আছে মানুহ মানে ক'ব লাগে পিছত মানুহ আনি পেলাই একদম জমা কৰি এনেকেতো ভাল হোৱা নাই যে আপুনি একবাৰ কোকৰাঝাৰত মই আপোনাক স্পেচিয়েল ইনভাইট কৰিছো আহিলে কম পাব ধন্যবাদ নিশ্চয় এনআৰচি টো চাব দিব এনআৰচি চোৱাৰ পিছত মই আপোনাক মাতিম একদম আহি গম পাব ইমান ৰাইজৰ পিপুল সঁহাৰি একদম আপুনি আপোনাক মই ওমা বেদৰ খুৱাম ওমা বেদৰ গম পায় নাই বড়ো ভাষাত ওমা বেদৰ মানে গাহৰি মাংস আহি পেলাই গম পাব আৰু গম পাইছে নাই মই মুখেদি কৰিটো কি টেষ্ট পাব মুখেদি কৰি টেষ্ট পাই নেকি খাই চাব লাগিব খাই চাব লাগিব ঠিক আছে আমি খাই চাম আৰু যোনে যোনে পাইছে তলত কমেণ্ট দিব নাপাহৰিব কেনেকুৱা টেষ্ট আমি যাতে অলপমান গম পাই থাকো আৰু নমস্কাৰ আৰু খুলুমবাই মোৰ আজিৰ এই ভিডিঅ'টো যি মই ৰেডিঅ' মিৰ্চিৰ আৰ্টছে গৌৰৱৰ লগত যিটো ভিডিঅ' কৰিছে সকলোকে মই অনুৰোধ কৰিছে বিশেষকে পিটিচিত বসবাস কৰা আমাৰ কোকৰাঝাৰ হওক চিৰাং উঠালগুৰি আৰু বাক্সা জিলাৰ সকলোকে মই অন্তৰ পৰা ৰিকুৱেষ্ট কৰিছে এইটো শ্বেয়াৰ কৰিবলৈ লগতে কোনো পাই ধন্যবাদ